নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এডুস্পাৰ্ক ইউটিউব চেনেললৈ। আজি আমি আপোনালোকৰ ওচৰলৈ DHSৰ যি 191 পোষ্ট ওলাইছিল তাৰ যিখিনি টপিক আছিল ছায়েন্সৰ, আজি আমি ফাৰ্ষ্ট পাৰ্টটো লৈ আহিছোঁ। গতিকে ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকিব। ভিডিঅ'টোত আমি ডিটেইলছ ডিছকাশ্যন কৰিম চেপ্টাৰ ৱাইজ, গতিকে আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব। ফাৰ্ষ্ট চেপ্টাৰটো হৈছে কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যন। চেবাৰ ক্লাছ 10ৰ ছায়েন্সৰ পৰা লোৱা হৈছে এইটো। প্ৰথমতে আমি জানিব লাগিব হোৱাট ইজ কেমিকেল ৰিয়েকশ্যন, ৰাসায়নিক বিক্ৰিয়া। অসমীয়াত ইয়াৰ নাম ৰাসায়নিক বিক্ৰিয়া। আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিবিলাক আমাৰ লগত ঘটি থাকে, আমাৰ নিজৰ দেহৰ ভিতৰতো কেমিকেল ৰিয়েকশ্যন হয়। কোনোবাই ধৰক আমি নিজেই যেতিয়া কি কৰিম, পানী উতলাম, তেতিয়া পানীটো কি হৈ যায়, ভাৱ হৈ যায়, সেইটো এটা ৰাসায়নিক বিক্ৰিয়া। গতিকে আমি সেইটো কেনেকৈ ৰাসায়নিক বিক্ৰিয়া বুলি গম পাম, গতিকে হাউ টু আইডেণ্টিফাই ওৱান, আমি কি গম পাব লাগিব। চেঞ্জ ইন টেম্পাৰেচাৰ, এইটো চেঞ্জ ইন টেম্পাৰেচাৰ, যদি টেম্পাৰেচাৰ চেঞ্জ হয়, গৰম আছিল যদি ঠাণ্ডা হৈ যায়, সেইটো এটা আপোনাৰ কি হ'ব, কেমিকেল ৰিয়েকশ্যন। তাৰপিছত চেঞ্জ ইন কালাৰ যেতিয়া চেঞ্জ হ'ব, সেইটো এটা কেমিকেল ৰিয়েকশ্যন। ইভলিউশ্যন অফ এ গেছ যেতিয়া ওলাব, ভাপ যেতিয়া ওলাব, পানীৰ ভাপ ওলাই, সেইটো এটা কেমিকেল ৰিয়েকশ্যন। আৰু চেঞ্জ ইন ষ্টেট, চলিড, লিকুইড, গেছ, এই তিনিটা ষ্টেজ থাকে আমাৰ। কি থাকে? চলিড, লিকুইড, গেছ। আমি সচৰাচৰ এই তিনিটা ষ্টেটতে বস্তুকেইটা আমি অবজাৰ্ভ কৰোঁ। এতিয়া সেই যিটো চলিডৰ পৰা যিটো বা লিকুইডৰ পৰা যিটো চলিড হয়, যেনে আমি কি কৰোঁ, যেতিয়া পানী আমি ফ্ৰিজত থৈ দিম, সেইটো কি হৈ যায়, ফ্ৰিজত থৈ দিয়াৰ লগে পাছত কি হৈ যায়, কিছু সময় পাছত সেইটো চলিড হৈ যায়। গতিকে সেইটো এটা আমাৰ কি হ'ব, ৰাসায়নিক বিক্ৰিয়া। এতিয়া দ্বিতীয় যিটো কনচেপ্ট, সেইটো হৈছে বেলেঞ্চিং ইকুৱেশ্যন এটা আছে। ধৰক এইটো আপোনালোকে এইটো ইকুৱেশ্যন H2 + O2 H2O, এইটো এটা ইকুৱেশ্যন। এইটো কিহৰ ইকুৱেশ্যন? এইটো H2O মানে হৈছে ৱাটাৰ। গতিকে এইটো এটা কি বেলেঞ্চ ইকুৱেশ্যন হয়নে নহয়, এইটো আপোনালোকে জানিব লাগিব। গতিকে প্ৰথম কিয় আমি বেলেঞ্চিং কৰিব লাগে সেইটো জানিব লাগিব। এইটো কুৱেশ্যন অহাৰ চান্স আছে পৰীক্ষাত, যে হোৱাই বেলেঞ্চিং ইজ নিডেড, কিয় বেলেঞ্চিংটো দৰকাৰ হয়, আৰু ইয়াৰ উত্তৰটো হৈছে ল অফ কনজাৰ্ভেশ্যন অফ মাছ, এইটোৰ কাৰণে বেলেঞ্চিংটো দৰকাৰ হয়। এতিয়া বেলেঞ্চিং কৰিবলৈ আপোনালোকে কি কৰিব লাগিব, ধৰক এইটো এটা ইকুৱেশ্যন A + B, এইটো আমি কিবা এটা পালোঁ প্ৰডাক্ট। এইখিনি যিখিনি আমাৰ লেফ্ট হেণ্ড ছাইডৰ যিখিনি বস্তু আছে, এইখিনিক কয় ৰিয়েক্টেন্স বুলি, আৰু ৰাইট হেণ্ড ছাইডৰ বস্তুখিনিক কয় প্ৰডাক্ট। গতিকে আমি চাম এই যিটো ইকুৱেশ্যন, ৱাটাৰৰ যিটো ইকুৱেশ্যন, যেনেকৈ এইটো কি হয়, আমি ৰিয়েকশ্যনটো কৰাব পাৰোঁ, সেইটো আমি বেলেঞ্চ কৰি চাম। গতিকে প্ৰথমতে লেফ্ট হেণ্ড ছাইডটো চাই লওক। এইটো কি হ'ব, লেফ্ট হেণ্ড ছাইডত কি আছে, লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড দুটা। ৰাইট হেণ্ড ছাইডত প্ৰডাক্টটো থাকিব, ইয়াতে থাকিব হাইড্ৰজেন আৰু অক্সিজেন, ইয়াতেও থাকিব হাইড্ৰজেন আৰু অক্সিজেন। এতিয়া আমি জানিব লাগিব যে হাইড্ৰজেনত ইয়াতে কেইটা আছে, দুটা আছে। হাইড্ৰজেন কেইটা আছে, দুটা আছে। অক্সিজেনো কেইটা আছে, দুটা আছে। এইটো লেফ্ট হেণ্ড ছাইডৰ কথা। এতিয়া ৰাইট হেণ্ড ছাইডত আহক। ইয়াত কি আছে, হাইড্ৰজেন কেইটা আছে, দুটা আছে। আৰু অক্সিজেন কেইটা আছে, অক্সিজেন কি আছে, এটা আছে। ইয়াতে একো নাই মানে এটা এক আছে। যিহেতু ইয়াত অক্সিজেন এটা আছে, ইয়াক আমি কি অক্সিজেন আৰু এটা দিব লাগিব, তেতিয়াহে ইয়াত এইফালে দুটা আছিল,
এইফালেও এতিয়া দুটা থাকিব লাগিব, তেতিয়াহে বেলেঞ্চ হ'ব। কিন্তু আমি এনেকৈ ডাইৰেক্টলি দুইটো দি দিব নোৱাৰোঁ। এইটো আমি যেতিয়া আমি ৰিয়েক্টেণ্ট প্ৰডাক্ট ছাইডত আমি বেলেঞ্চ কৰিম, তেতিয়া সদায় আমি কি দিব লাগিব, প্ৰডাক্ট ছাইডতে হওক বা যি ৰিয়েক্টেণ্ট ছাইডতে হওক, যদি আমি বেলেঞ্চ কৰিব লগা হয়, আমি ইয়াত যিটো এনেকৈ তলত যিটো আগৰ দৰে আছিল, সেইটো আমি এনেকৈ দি দিব নোৱাৰোঁ। সেইটো সদায় আমি আগত দিব লাগিব। 2H2O ইয়াত এতিয়া কি হ'ল, হাইড্ৰজেন ৰাইট হেণ্ড ছাইডত কেইটা হৈ গ'ল, 2 পূৰণ 2 4টা। এইটো এনেকৈ কৰে, এইটো 2 পূৰণ 2, ইয়াত একো নাই মানে এটা কি আছে, 1 আছে, সেইকাৰণে এইটো হৈছে 2 পূৰণ 1, এইটো পূৰণ হৈছে, গতিকে এইটো 2 হৈ আছে। গতিকে আমি আগত দিব লাগিব। ইয়াত যেতিয়া আমি বেলেঞ্চ কৰিম, আমি তলত এনেকৈ লিখি দিব নোৱাৰোঁ, গতিকে আমি আগত দিব লাগিব। ইয়াতে হাইড্ৰজেন কেইটা হ'ল, 4টা হ'ল, গতিকে অক্সিজেন কেইটা হ'ল, অক্সিজেনটো 2টা হ'ল, ইয়াত 2 আছে মানে ইয়াত অক্সিজেন 2টা হ'ল, গতিকে এইটো বেলেঞ্চিং হৈ গ'ল, এইটো বেলেঞ্চিং হৈ গ'ল। এতিয়া থাকিল হাইড্ৰজেনত কি হ'ল, 4টা থাকিল, গতিকে ইয়াতো এটা কি লগাই দিব লাগিব, 2 এটা লগাই দিব লাগিব, তেতিয়াহে এইটো 2 পূৰণ 2 = 4। গতিকে 2 2 গুণ 4, এতিয়াহে বেলেঞ্চ হ'ল ইকুৱেশ্যনটো। এতিয়া যদি একজেক্টলি চাই ইকুৱেশ্যনটো এনেকুৱা হ'ব, 2H2 প্লাছ O2 2H2O, এইটোহে এটা বেলেঞ্চ ইকুৱেশ্যন। গতিকে আপোনালোকৰ এক্সামত বেলেঞ্চ কৰিবলৈ ইকুৱেশ্যন নিদিয়ে, বা কেতিয়াবা DHSৰ এক্সামবিলাকত অলপ দি দিব পাৰে যদি অলপ বেছি টাফ কৰোঁ খোজে। গতিকে এইটো আপোনালোকে যদি বুজি পোৱা নাই, এইটো কমেণ্টত জনাব, মই আকৌ এবাৰ আপোনালোকক বুজাৰ কাৰণে চেষ্টা কৰিম। গতিকে নেক্সট যিটো আমাৰ কনচেপ্ট, সেইটো হৈছে টাইপছ অফ কেমিকেল ৰিয়েকশ্যন। আমি কেমিকেল ৰিয়েকশ্যন গম পালোঁ কি, বেলেঞ্চিঙো গম পালোঁ। এতিয়া জানিব লাগিব ৰিয়েকশ্যন কেইটা থাকে। প্ৰথমটো টাইপ আছে কম্বিনেশ্যন ৰিয়েকশ্যন। কম্বিনেশ্যন মানে কি, যেতিয়া দুটা বা তাতকৈ বেছি ৰিয়েক্টেণ্ট থাকিব, যেতিয়া দুটা বা তাতকৈ বেছি ৰিয়েক্টেণ্ট লগ লাগি প্ৰডাক্ট মাত্ৰ এটাই হ'ব। কেনেকুৱা কম্বিনেশ্যন ৰিয়েকশ্যনটো, এইটো হৈছে যদি A, B, C এই যিমানে থাকক, এইটো সৌটিও থাকিব পাৰে, কিন্তু প্ৰডাক্ট সদায় ই হ'ব লাগিব অনলি ওৱান প্ৰডাক্ট। গতিকে সেইটোক আমি ক'ম কম্বিনেশ্যন ৰিয়েকশ্যন। কম্বিনেশ্যন মানে কি, সংযোজন বিক্ৰিয়া, যোগ হয়। কম্বিনেশ্যন মানে কি, লগ লাগা, হয় না নহয়, লগ লাগি পেলাই এটা হয়, গতিকে সেইটোক আমি ক'ম কম্বিনেশ্যন। নেক্সটটো আছে বিযোজন বিক্ৰিয়া বা ডিকম্পজিশ্যন ৰিয়েকশ্যন। এই ডিকম্পজিশ্যন ৰিয়েকশ্যনটোত কি হয়, ডিকম্প'জ কৰা মানে ভাঙি দিয়া, এটা ৰিয়েক্টেণ্ট থাকিব, সেই ৰিয়েক্টেণ্টটোক আমি ভাঙিম, গতিকে ৰিয়েক্টেণ্ট সদায় এটা। ইয়াত কণ্ডিশ্যনটো হৈছে অনলি ওৱান ৰিয়েক্টেণ্ট। যেতিয়া এটা ৰিয়েক্টেণ্ট হ'ব আৰু প্ৰডাক্ট আমি দুটা বা তাতকৈ বেছি, কোনো কথা নাই, দুটা বা তাতকৈ বেছি হ'লেও কথা নাই, গতিকে সেইটো যদি হয়, সেইটোক আমি ক'ম ডিকম্পজিশ্যন ৰিয়েকশ্যন। আৰু এই ডিকম্পজিশ্যন ৰিয়েকশ্যনটোত দৰকাৰ হয় কিহৰ, হিট, লাইট অৰ ইলেক্ট্ৰিচিটি। কিহৰ কাৰণে, কাৰণ ইয়াত ৰিয়েক্টেণ্ট এটা হয়, ৰিয়েক্টেণ্ট যিহেতু এটা, গতিকে এটাই কাৰ লগত ৰিয়েকশ্যন কৰিব লগা কোনো নাই, গতিকে ইয়াক আমি কি দিম, যিহেতু ইয়াক আমি ভাঙিব লাগিব, গতিকে আমাক কি দিম, হিট, লাইট বা ইলেক্ট্ৰিচিটি দিম। গতিকে আপোনালোকে বুজি লওক কি বস্তু এইকেইটা। আপোনালোকক ৰিয়েকশ্যন এটা দি দিব, এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব, ৰিয়েকশ্যন এটা দি দিব, সুধিব এইটো কি ৰিয়েকশ্যন। তাৰপিছত নেক্সটটো ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। ডিছপ্লেচ কৰা মানে কি, এটাক আনটোৰ পৰা আঁতৰাই দিয়া। গতিকে ধৰক A এটা ৰিয়েক্টেণ্ট আৰু BC এটা ৰিয়েক্টেণ্ট, গতিকে এৰ পাৱাৰটো বিত কৰি বেছি, এনেকৈ ভাবক
আপোনাৰ আপুনি অকলশৰে আছে, এতিয়া বিৰ লগত কিবা এটা বস্তু আছে যিটো আপোনাৰ পচন্দ হৈছে, সেই পচন্দ আপোনাৰ বলো বেছি আছে, গতিকে আপুনি কি কৰিব, ইয়াক বিৰ পৰা কাঢ়ি লৈ আনিবনে নাই, গতিকে নিজৰ লগত লৈ ল'ব কাঢ়ি লৈ আনি, আৰু বি অকলশৰে থাকিব। সেইটোকে কি কৰা কয়, ডিছপ্লেচ কৰা বুলি কয়। আৰু ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন এটা আছে লাষ্টত, এই ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনটোত ডাবল ডাবল থাকিব, অকলশৰে আপুনিও কাৰোবাৰ লগত থাকিব, বেলেগ এজনেও কোনোবাৰ লগত থাকিব। গতিকে আপুনিও ইয়াৰ পৰা বেলেগজনৰ পৰা এইটো লৈ ল'ব পাৰিব, আৰু বেলেগজনেও আপোনাৰ লগত তেতিয়া কাজিয়া নালাগে, কাৰণ এৰ লগত ডি আহি গ'ল আৰু চিৰ লগত বি আহি গ'ল, হয়নে নহয়? গতিকে দুটা ফুলফিল হৈ গ'ল। গতিকে সেইটোক কয়, যিহেতু ডাবল ডিছপ্লেচ হৈছে, আমি চাওক এইটো ডাবল এৰ লগত ডি কৰিছোঁ, চিৰ লগত বি কৰিছোঁ, ইয়াক অপসাৰিত কৰিলে আৰু চি বিক অপসাৰিত কৰিলে, গতিকে ডাবল ডিছপ্লেচমেণ্ট হৈ গ'ল। সেইকাৰণে ইয়াক কি কোৱা হয়, ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন বুলি কোৱা হয়। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব, আৰু কমেণ্টত জনাব আপোনালোকে কেনে পাইছে ভিডিঅ'টো। গতিকে পিছত এনেকুৱা যদি আৰু আপোনালোকক লাগে টপিক, গতিকে জনাব সেইখিনি কমেণ্টত, মই লৈ আহিম বাৰু। আপোনালোকে জনালে, যেতিয়াহে মই গম পাম, কমেণ্টত জনালে আপোনালোকক লাগেনে নাই। গতিকে পিছত পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।